নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম পাৱাৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ত আমি ভাৰত বুৰঞ্জী আৰু অসম বুৰঞ্জীৰ 40টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আগন্তুক অসম চৰকাৰ মুকলি হ'ব লগা 33,000 অধিক লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হ'ব যুৱক যুৱতীসকললৈ। আৰু আমাৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো চুই দিব। ভাৰত বুৰঞ্জী। কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী আছিল? চন্দ্ৰগুপ্ত মৌৰ্য, আলোক, হৰ্ষবৰ্ধন, কনিষ্ক। ইয়াৰ শুদ্ধটো আপোনাৰ অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন? জেমিনি, পতঞ্জলি, গৌতম, শংকৰাচাৰ্য। আপোনালোকে শুদ্ধ উত্তৰবোৰ কমেণ্টত জনাব পাৰে ভিডিঅ'টো পোষ্ট কৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি পতঞ্জলি। অৰ্থশাস্ত্ৰ ৰচয়িতা কোন? মনু, কৌটিল্য, কালিদাস, মেগাষ্টেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি কৌটিল্য। গুপ্ত বংশৰ প্ৰথমজন স্বাধীন ৰজা কোন আছিল? বিক্ৰমাদিত্য, কুমাৰগুপ্ত, সমুদ্ৰগুপ্ত, প্ৰথম চন্দ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো আপোনাৰ অপশ্যন ডি প্ৰথম চন্দ্ৰগুপ্ত। কাক ভাৰতৰ নেপোলিয়ন বুলি কৈছিল? চন্দ্ৰগুপ্তক, হৰ্ষবৰ্ধনক, অশোক, সমুদ্ৰগুপ্তক। ইয়াৰ শুদ্ধ উত্তৰটো আপোনাৰ অপশ্যন ডি সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন যাওঁ। বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক? লিচ্ছাভি, শাক্য, কুৰু, পাঞ্চাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি শাক্য। আপোনালোকে ভিডিঅ'বোৰ পোষ্ট কৰি কমেণ্টত জনাব পাৰে শুদ্ধ উত্তৰবোৰ। হৰ্ষৰ জীৱনী হৰ্ষৰ চৰিত্ৰখনৰ লিখক কোন? হুয়েন চাং, হৰ্ষ, বাণভট্ট, বৰা, সমীহিৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি বাণভট্ট। নেক্সট কুৱেশ্যন যাওঁ। মেঘদূত ৰচক কোন? হৰ্ষ, কালিদাস, কলহন, কৌটিল্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি কালিদাস। নেক্সট কুৱেশ্যন। ডাক বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? ইলতুৎমিছ, মহম্মদ ঘুৰি, গিয়াছুদ্দিন বলবন, কুতুবুদ্দিন তাইবাক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন এ ইলতুৎমিছ। নেক্সট কুৱেশ্যন। ভাৰতবৰ্ষৰ সৰ্বপ্ৰথমে কোনে ইছলাম ধৰ্ম আনিছিল? আৰবসকলে, খিলজীসকলে, তুৰ্কীসকলে, ডাক বংশসকলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি খিলজীসকলে। নেক্সট কুৱেশ্যন। চুলতান মাহমুদে কেইবাৰ ভাৰত আক্ৰমণ কৰে? 16 বাৰ, 17 বাৰ, 15 বাৰ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি 17 বাৰ। 17 বাৰ চুলতান মাহমুদে ভাৰত আক্ৰমণ কৰে। তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰে? অপশ্যন 1396 খ্ৰীষ্টাব্দ, 1526 খ্ৰীষ্টাব্দ, 1398 খ্ৰীষ্টাব্দ, 1898 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি 1398 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন। চৈদ বংশৰ প্ৰতিষ্ঠাতা কোন? মহম্মদ শ্বাহ, মুবাৰক শ্বাহ, খিজিৰ খান, ৰামচন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি খিজিৰ খান। নেক্সট কুৱেশ্যন। বিশ্ববিখ্যাত কুতুব মিনাৰ কোনে সাজিছিল? ইলতুৎমিছ, ইব্ৰাহিম লোদী, কুতুবুদ্দিন আইবাক, বাহৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি কুতুবুদ্দিন আইবাক। নেক্সট কুৱেশ্যন। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন?
হুমায়ুন, শ্বেৰশ্বাহ, আকবৰ, বাবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি বাবৰ। বাবৰ হৈছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। ভাৰতবৰ্ষত আক্ৰমণ কৰা প্ৰথম তুৰ্কী কোন? মামুদ, মহম্মদ ঘুৰি, আলপ্তগিন, চবুত্তগিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি আলপ্তগিন। নেক্সট কুৱেশ্যন, ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা কোন আছিল? ফিৰোজ তুগলক, বলবন, মহম্মদ বিন তুগলক, কুতুবুদ্দিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি মহম্মদ বিন তুগলক। নেক্সট কুৱেশ্যন, তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? 1200 খ্ৰীষ্টাব্দ, 1150 খ্ৰীষ্টাব্দ, 1192 খ্ৰীষ্টাব্দ, 1260 খ্ৰীষ্টাব্দ। শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি 1192 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, লোদী বংশৰ প্ৰতিষ্ঠাতা কোন? সিকান্দৰ লোদী, ইব্ৰাহিম লোদী, বাহলুল খা লোদী, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি বাহলুল খা লোদী। নেক্সট কুৱেশ্যন, আলেকজেণ্ডাৰ ক'ৰ ৰজা আছিল? পাৰস্য, চীন দেশ, মেচিডোনিয়া, মধ্য এছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি মেচিডোনিয়া। নেক্সট কুৱেশ্যন, এতিয়া আমি অসম বুৰঞ্জীলৈ আহোঁ। কুমাৰ ৰজা উপাধিটো কাৰ লগত জড়িত? হৰ্ষবৰ্ধন, ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন, পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, বাণ ৰজাৰ জীয়ৰীক কোনে বিয়া কৰাইছিল? শিৱই, অনিৰুদ্ধই, শ্ৰীকৃষ্ণই, বলভদ্ৰই। শুদ্ধ উত্তৰ হ'ব আপোনাৰ অনিৰুদ্ধ। নেক্সট কুৱেশ্যন, কমতাপুৰ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? মৃগাংক, সিন্ধুৰায়, সন্ধ্যা, আৰিমও। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন চি সন্ধ্যা। নেক্সট কুৱেশ্যন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? শুক্লধ্বজ, লক্ষ্মীনাৰায়ণ, নৰনাৰায়ণ, বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন চি নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, ৰঘুদেৱ কাৰ পুতেক আছিল? অপশ্যন এ গদাধৰ সিংহ, চিলাৰায়, বিশ্বসিংহ, নৰনাৰায়ণৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন বি চিলাৰায় পুতেক আছিল ৰঘুদেৱ। কোচ ৰাজ্যৰ ৰাজধানী কি? কামৰূপ নগৰ, কোচবিহাৰ, বৰনগৰ, কমতাপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন বি কোচবিহাৰ। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰজা কোন আছিল? এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায় পৰীক্ষাত দেখা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি চুকাফা। চুকাফা হৈছে আহোমৰ প্ৰথম ৰজা। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? গড়গাঁও, ৰংপুৰ, শদিয়া, চৰাইঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি চৰাইঘাট। চৰাইঘাট হৈছে আহোমৰ প্ৰথম ৰাজধানী। নেক্সট কুৱেশ্যন, মগৰ ৰণ কেতিয়া হৈছিল? 1830 খ্ৰীষ্টাব্দ, 1822 খ্ৰীষ্টাব্দ, 1820 খ্ৰীষ্টাব্দ, 1832 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন বি 1822 খ্ৰীষ্টাব্দ। কাক ভগনীয়া ৰজা বুলি কোৱা হৈছিল? ফুলেশ্বৰী সিং, চুহুংমুং, গদাধৰ সিংহ, জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন
ডি জয়ধ্বজ সিংহ জয়ধ্বজ সিংহক ভগনীয়া ৰজা আখ্যা দিছিল নাম ডাঙৰ শিলৰ সাঁকো কোনে সজাইছিল শিৱসিংহ ৰুদ্ৰসিংহ জয়ধ্বজ সিংহ প্ৰতাপ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি ৰুদ্ৰসিংহই নাম ডাঙৰ শিলৰ সাঁকো সজাইছিল নেক্সট কুৱেশ্যন শৰাইঘাটৰ ৰণ কোন চনত হৈছিল 1671 খ্ৰীষ্টাব্দ 1616 খ্ৰীষ্টাব্দ 1618 খ্ৰীষ্টাব্দ 1681 খ্ৰীষ্টাব্দ ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন এ 1671 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন জয়সাগৰ পুখুৰী কোনে খন্দাইছিল ৰাজেশ্বৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ গদাধৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন গুমধৰ কোঁৱৰ লাঙি গদাপাণি মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন ডি লাচিত বৰফুকন নেক্সট কুৱেশ্যন মানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰে 1817 খ্ৰীষ্টাব্দ 1818 খ্ৰীষ্টাব্দ 1718 খ্ৰীষ্টাব্দ 1717 খ্ৰীষ্টাব্দ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন এ 1817 খ্ৰীষ্টাব্দ নেক্সট কুৱেশ্যন নামঘোষা আৰু ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰায় পৰীক্ষাত দেখা যায় নোট কৰি ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি মাধৱদেৱ নেক্সট কুৱেশ্যন মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল 1927 চন ছেপ্টেম্বৰ মাহত 1923 চনৰ আগষ্ট মাহত 1921 চনৰ আগষ্ট মাহত 1925 চনৰ জুলাই মাহত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি 1921 চনৰ আগষ্ট মাহত মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল 1769 চনত 1779 চনত 1751 চনত 1764 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন এ 1769 চনত নেক্সট কুৱেশ্যন কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল মাধৱদেৱ অনন্ত কুণ্ডলী শংকৰদেৱ পুৰুষোত্তম বিদ্যা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি শংকৰদেৱ নেক্সট কুৱেশ্যন নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্বত নিৰ্মাণ হৈছিল ৰুদ্ৰসিংহ জয়ধ্বজ সিংহ চুহুংমুং ৰাজেশ্বৰ সিংহ আপোনালোকে উত্তৰবোৰ পোষ্ট কৰি কমেণ্টত জনাব পাৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন ডি ৰাজেশ্বৰ সিংহ